ৰাজু নিজৰ মা-দেউতাৰ সৈতে পাহাৰত থকা এখন গাঁৱত বাস কৰিছিল। তেওঁলোক বৰ দুখীয়া আছিল। তাৰ দেউতা কিশোৰী লালৰ বজাৰতে এখন চাহৰ দোকান আছিল। মা-দেউতা বিচাৰিছিল কি তেওঁলোকৰ পুত্ৰ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হৈ যায়। কিন্তু 15 বছৰৰ ৰাজুৰ মন পঢ়া-শুনাত একদমেই নবহে। সি ক্লাছ 10ত পঢ়িছিল। স্কুলৰ পৰা সদায় তাৰ কমপ্লেইন আহে। কেতিয়াবা কাবাৰ হাত ভাঙি দিয়ে তো কেতিয়াবা মূৰত মাৰি দিয়ে। এদিনা, আৰে তুমিতো আমাক একদম দিগদাৰ কৰি দিছা, সদায় তোমাৰ কমপ্লেইন আহে। ইয়াতকে ভাল হ'ব কি কালিৰ পৰা তুমি মোৰ দোকানত চাহ বনাবলৈ মোক সহায় কৰা। দেউতা, মই কি কৰিম? যোৱা চাহৰ বাচনটো ধুই লৈ আহা। সি গোটেই দিন দোকানতে থাকিলে। কেতিয়াবা গ্ৰাহকক চাহ দিয়ে তো কেতিয়াবা দৌৰি গৈ বাচন ধুৱে। ৰাজু মনে মনে চাহৰ বাচন ধুই আছিল। তেতিয়াই তাৰ স্কুলৰ ছুটি হৈ গ'ল আৰু সব ল'ৰা-ছোৱালী একেলগে সেই ৰাস্তা দিয়ে গৈ আছিল। চবে তাক জোকালে, আৰে সেয়া চোৱা চাহৰ বাচন ধুই আছে, পঢ়া-শুনাটো নকৰিব, তাৰ এই কামটোৱে ভাল হৈছে। ৰাজুৰ বৰ খং উঠিল। সি চাহৰ বাচনটো উঠালে আৰু তাৰ মূৰত মাৰি দিলে। তেতিয়াই সেইফালদি এজন বুঢ়ী মাইকী মানুহ আহি আছিল। পেন তেওঁৰ মূৰত গৈ লাগিল আৰু তেওঁ পৰি গ'ল। আইতা, মোৰ দ্বাৰা বহুত ডাঙৰ ভুল হৈ গৈছে, মোক ক্ষমা কৰি দিয়ক। মই জানি শুনি আপোনাক মাৰা নাছিলো। পুত্ৰ, তুমি কাবাক নে কাবাকতো মাৰিছা না? পেনটো যাৰ মূৰতে লাগিলে হয় তাৰ মোৰ নিচিনাই অৱস্থা হ'লে হয়। ৰাজুৱে তৎক্ষণাত বুঢ়ী মাইকী মানুহজনীক উঠালে আৰু সি তেওঁক তাৰ দোকানৰ ওচৰত বহাই দিলে। আপুনি ইয়াতে বহক, মই আপোনাৰ বাবে পানী আৰু চাহ লৈ আহি আছো। অলপ দেৰি পিছত সি চাহ লৈ আহিল। সি সেই বুঢ়ী মাইকী মানুহজনীক চাহ খুৱালে। তুমি মোক মাৰিছাও আৰু মোক চাহও খুৱাইছা। তুমি এজন ভাল মনৰ ল'ৰা হয়। মই বৰ প্ৰসন্ন হ'লো। এয়া লোৱা, এয়া যাদুকৰী কেটলি হয়। এইটোত যিমান চাহ বনাব বিচাৰা বনাব পাৰা। এয়া কৈ বৃদ্ধা তাৰ পৰা অদৃশ্য হৈ গ'ল। সি তাৰ হাতত কেটলিটো ধৰি সিফালে চাই থাকিল। তেতিয়াই, আৰে চাহৰ পেনটো যদি ধোৱা হৈ গৈছে তেনেহ'লে সোনকালে লৈ আহা আৰু চাহ বনাই দিয়া। গধূলি হৈ গৈছে, গম নোপোৱা নেকি? চব মানুহ ভিৰ কৰি থিয় হৈ আছে। ৰাজু তৎক্ষণাত সেই কেটলিতে পানী ভৰাই বহাই দিলে। যেতিয়া সি আদা আৰু চাহপাত দিবলৈ কেটলিটোৰ ঢাকনিটো খুলিলে তো দেখিলে চাহটো আগৰ পৰাই ৰেডি হৈ আছে। একো নোকোৱাকৈ সি চাহৰ কাপত চাহ ঢালি দিলে। যোনে যোনে চাহ খালে চবে ৱাহ ৱাহ কৰিলে। ভাই কিশোৰী, মানিব লাগিব, তোমাৰ পুত্ৰই বনোৱা চাহৰটো বৰ সোৱাদ। মোক আৰু একাপ চাহ দিয়া। সেইদিনা সকলোৱে দুকাপকৈ চাহ খালে। কিশোৰীলাল বৰ আনন্দিত হ'ল। কিন্তু যেতিয়া সি চালে কি সকলোৱে চাহ খোৱাৰ পিছতো কেটলিটো এতিয়াও ভৰি আছে, তেতিয়া সি বৰ আচৰিত হ'ল। ইমান চাহ কিয় বনাইছা? এতিয়া চব গাখীৰ, চাহপাত আৰু চেনি বেয়া হৈ গ'ল না? দেউতা, মইতো একোৱে দিয়া নাই। কিশোৰীলালে দেখিলে কি চব বস্তু যেনেকুৱা আছিল তেনেকুৱাই আছে। এয়া কেনেকুৱাকৈ হ'ল? তেতিয়া ৰাজুৱে তেওঁক সকলো কথা ক'লে। আচ্ছা, এয়া আৰু কাকো নক'বা, ব'লা চাহ ঘৰলৈ লৈ ব'লা। যেতিয়া তেওঁলোক দুজন ঘৰলৈ আহিল, আৰে কেটলিটো ঘৰত কিয় লৈ আহিছে? চোৱা, তোমাৰ মৰমৰ ল'ৰায়ে কিমান ভাল চাহ বনাইছে। আজি সকলো গ্ৰাহকে দ্বিতীয় কাপকৈ চাহ খাইছে। অলপো মোকো দিয়াচোন চাহ, ৰাজু। ৰাজুৱে মাক চাহ দিলে। চাহ খোৱাৰ লগে লগে, এনেকুৱা চাহটো মই আগত কেতিয়াও খোৱাই নাই। কি টেষ্টি হয়। কিশোৰীলালে বাচি যোৱা চাহ ঘৰৰ পিছফালে পেলাই দিলে। ৰাতিপুৱা যেতিয়া তেওঁলোক শুই উঠিলে, আৰে সোনকালে উঠা, চোৱাচোন আমাৰ ঘৰৰ পিছফালে কিমান ধুনীয়া আপেল গছ হৈ গৈছে আৰু তাতে ৰঙা ৰঙা আপেলো লাগি আছে। কিশোৰীলাল গম পাই গ'ল কি এয়া চব সেই যাদুকৰী কেটলিটোৰে চমৎকাৰ হয়। এটা কাম কৰা, মই আপেল ছিঙি তোমাক দি দিওঁ। তুমি আপেলবোৰ লৈ বজাৰত বিক্ৰী কৰি দিয়া আৰু আমি চাহৰ দোকানলৈ যাওঁ। ৰাজুৰ মা টুকুৰি মূৰত থলে আৰু বজাৰলৈ গুচি গ'ল। তাইৰ আপেল শেষে হোৱা নাছিল। যিমানে বিক্ৰী নকৰক কিয় আপেলৰ টুকুৰি আকৌ ভৰি যায়। শেষত ভাগৰি ঘৰলৈ উভতি আহিল। ৰাজু আৰু কিশোৰীলালো আহি গৈছিল। সকলোৱে গোটেই দিনত ঘটা নিজৰ নিজৰ কাহানী ক'লে। এয়াতো বৰ চমৎকাৰ হৈ গ'ল। ব'লা
আমাৰ দৰিদ্ৰতা দূৰ হৈ যাব। তেওঁলোকৰ আপেল গছ সদায় ৰঙা ৰঙা আপেলেদি ভৰি থাকে। ৰাজুৰ মা গোটেই দিন আপেল বিক্ৰী কৰে। ৰাজু আৰু কিশোৰীলাল চাহৰ দোকান চলায়। কেইদিনমানৰ ভিতৰতে তেওঁলোকৰ ওচৰত ভাল পইচা হৈ গ'ল। ভাবি আছো এতিয়া এখন ভাল দোকান কিনি লওঁ, তাতে চাহো হ'ব আৰু তুমি আপেল তাতে বিক্ৰী কৰিব পাৰিবা। হয় দেউতা, এয়া ভাল হ'ব। আমাৰ আপেল ইমান স্বাদিষ্ট হয় কি যোনে এবাৰ খায় সি আৰু নাপাহৰে। তেওঁলোক কেইদিনমানৰ ভিতৰতে পকা দোকান কিনি ল'লে। তেওঁলোকৰ ৰোজগাৰ ভাল হ'ব ধৰিল। যি চাহ বাচি যায় সেয়া আপেল গছৰ গুৰিত দি দিয়ে। এতিয়া তেওঁলোকৰ অৱস্থাত পৰিৱৰ্তন আহি গ'ল। ঘৰো পকা হৈ গ'ল। দেউতা, আমি এখন মটৰচাইকেল কিনি লওঁ। হয় পুত্ৰ, তুমিতো মোৰ মনৰ কথা ক'লা। যোনদিনাখন তেওঁলোক মটৰচাইকেল লৈ আহিল সেইদিনা গোটেই গাঁৱৰ মানুহ মটৰচাইকেল চাবলৈ আহি গ'ল। সকলোৰ মুখত এটাই কথা আছিল, আৰে কিশোৰীলাল, ভাগ্য যদি হ'বই লাগে তেনেহ'লে তোমাৰ নিচিনা হ'ব লাগে। পুত্ৰ ডাঙৰ হৈ গৈছে আৰু যোন দিনৰ পৰা দোকানত বহিছে তোমাৰতো ভাগ্যই খুলি গৈছে। চব আপোনালোকৰে আশীৰ্বাদ হয় দাদা। মোৰ পুত্ৰ আপোনালোকৰ ল'ৰা ছোৱালীৰ দৰেতো পঢ়া নাই, কিন্তু দোকান চম্ভালি ল'লে। ৰাজু তৎক্ষণাত মিঠা লৈ আহিল আৰু সকলোক খোৱালে। তেওঁলোকৰ ইমান উন্নতি হোৱা দেখা পাই মুন্নাৰ বৰ খং উঠিল। বাৰে বাৰে মটৰচাইকেলৰ চাৰিওফালে ঘূৰি ফুৰি থাকিল। কিমানৰ হয় ৰে ৰাজু তোমাৰ মটৰচাইকেল? 25,000। সকলোৱে কয় যেতিয়া হঠাতে পইচা আহি যায় তেতিয়া মানুহৰ মাথা নষ্ট হৈ যায়। তুমি ক'ব কি বিচাৰি আছা? মুন্না, আমাৰ ওচৰত পৰিশ্ৰমৰ পইচা আছে, হঠাতে অহা নাই। তাৰ পিছত মুন্না নিজৰ দোকানত বহি বহিয়ে পঢ়া শুনা কৰে। তাৰ খঙো বহুত কম হৈ গৈছিল। এদিনাখন যেতিয়া সি দোকানত বহি আছিল তেতিয়া বহুত ভিৰ আছিল। মুন্না আহিল আৰু মোৰ লাগে সিহঁতে নিজৰ চাহত কিবা বেয়া বস্তু মিলায়। মানুহৰ সেইবাবে চাহ খোৱাৰ অভ্যাস হৈ গৈছে। এজন দুজনে তাৰ কথাত সমৰ্থন জনালে। লাহে লাহে কথাটো চাৰিওফালে বিয়পি গ'ল। বহুদিন সি দোকানত আহি এনেকুৱাই কথা কয়। লাহে লাহে সিহঁতৰ দোকানত মানুহৰ ভিৰ কম হৈ গ'ল। এদিনাটো এনেকুৱা হ'ল কি সিহঁতৰ দোকানত চাহ খাবলৈ কোনেও নাহিল। তোমাৰ বন্ধু মিছা কথা কৈ আছে, আমাৰ দোকান বন্ধই কৰাই দিব। দেউতা, আপুনি চিন্তা নকৰিব, চব ভাল হৈ যাব। ৰাজু এদিনা দোকানত বহি আছিল। সেইদিনা বৰ ঠাণ্ডা আছিল। তেতিয়াই সেই বৃদ্ধ মাইকী মানুহজনী কঁপি কঁপি আহিল। আহক আইতা, বহুত দিনৰ মূৰত আহিছে, আগত বহি চাহ খাই লওক, অলপমান ভাল লাগিব। ৰাজুৱে যেতিয়াই তেওঁক চাহ খোৱালে তেওঁৰ কোজা হৈ যোৱা কঁকালটো তৎক্ষণাত চিধা হৈ গ'ল। আৰে চাহত তুমি নিশ্চয় কিবা দিয়া। চাওক সকলোৱে, মইতো ভাল হৈ গ'লো। কিমান বছৰ ধৰি মোৰ কঁকালটো কোজা হৈ আছিল। কিশোৰীলালৰ দোকানত ভিৰ হৈ গ'ল। সকলোৱে ভাবিলে কি তাইতো পাগলী হৈ গৈছে। সেই বৃদ্ধা মাইকী মানুহজনীক দেখিবলৈ যিমান মানুহ থিয় হৈ আছিল ঠাণ্ডাৰ বাবে সকলোৱে চাহ খালে। তেতিয়াই, আৰে মোৰ কাণততো বিষ আছিল, মইতো ডক্তৰৰ ওচৰত ঔষধ ল'বলৈ গৈ আছিলো, কিন্তু চাহ খোৱাৰ লগে লগে ঠিক হৈ গ'ল। চব মানুহ আচৰিত হৈ গ'ল। সেই ঘটনাৰ পিছত কিশোৰীলালৰ দোকান আকৌ চলিব লাগিল। ৰাজু দৌৰি বুঢ়ী মাইকী মানুহজনীৰ ওচৰলৈ গ'ল। আইতা, আপুনি কোন হয়? সঁচাকৈ কওক, তোমাৰ কাম হৈ গৈছেতো, যোৱা আম খোৱা গৈ, গুণ্টি কৰাৰ প্ৰয়োজন নাই। যদি গন্তিয়ে কৰিব লাগে তেনেহ'লে নিজৰ গছৰ আপেল গুণ্টি কৰা। এয়া কৈ বৃদ্ধা আকৌ অদৃশ্য হৈ গ'ল। তাৰপিছত ৰাজুৱে ক্লাছ 10ৰ পৰীক্ষা দিলে। সি বহুত ভাল মাৰ্কছ লৈ পাছ কৰিলে। সি উচ্চ বিদ্যালয়ৰ পঢ়া শুনাও কমপ্লিট কৰিলে। এতিয়া তেওঁলোকৰ ওচৰত ধন দৌলতৰ কোনো অভাৱ নাছিল। সি ডাঙৰ হৈ আপেলৰ বাগান কৰিলে আৰু আপেলৰ বিজনেছ কৰিলে। যি বস্তুতে হাত দিয়ে সেইটোৱে সফল হৈ যায়। সেইবাবে কোৱা হয় কি দিন দৰিদ্ৰৰ সেৱা কৰিলেই ভগৱানক পোৱা যায়।